So guys, বৰ্তমান এয়া ঘৰ ভাঙি থকা গৈছে। এইগিলা টিভি ওল্ড টিভিটো মানে বহুত বেয়া এক্সিডেণ্ট আছে এল্টো 800। So hello guys, welcome back to my YouTube channel. So মই এতিয়া বৰ্তমান যাবলৈ ওলাই আছোঁ মানে জেঠাইহঁতৰ তাৰলৈকে। কোচ আমাৰ মানে ঘৰটো মোৰ মানে ৰুমটো ভাঙি দিলা, মানে কি ঘৰ বনাব। চ' ৰুমটো ভাঙি দিয়া গ'ল। বৰ্তমান মোৰ থকাৰ কাৰণে অলপ মুস্কিল হয় ঘৰত, লাইক ৰুম কেইটা ৰুমটো খালী কৰি দিলা, তাৰপিছত বস্তুবিলাক ষ্ট'ৰ কৰিব লাগিব, কিবা কিবি কৰিব লাগিব। চ' বেলেগ উপায় নাই, সেইবাবে ইথানে এতিয়া আৰু মানে জেঠাইহঁতৰ ঘৰলৈকে যাওঁ আৰু তাতে গৈকে দুদিনমান থাকোঁগৈ। এনিৱেইজ গাইজ, মোৰ 800 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল। তাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ। চ' ইথানে আৰু যাওঁ লাহেকৈ। ভাবিলোঁ ব্লগ বনাওঁ নবনাওঁ মানে কনফিউজ হৈ আছিলোঁ। চ' অলপকৈ বনাই দিলোঁ। এতিয়া দেখাব গাইজ মোৰ ক্লিপটো, মানে যিটো ঘৰ ভাঙোতে অলপকৈ তুলিছিলোঁ সৰুকৈ ক্লিপ এটা। চ' সেইটো ক্লিপটো চাই লওক গাইজ, দেন ডাইৰেক্ট বাইকত লগ কৰি আছোঁ। চ' গাইজ বৰ্তমান এয়া ঘৰ ভাঙি থকা গৈছে। গোটেই ঘৰটো মানে একেদিনাখনে নাভাঙে, গছ মাহঁতে থাকিব লাগিব, সেইকেইটা ৰুমকেইটা থাকিব। অনলি মোৰ ৰুমটো ভাঙি দিছে ইফালৰ পৰা ভাঙি আছে। দেন এখানে ভিতৰৰ ফালৰ পৰা ভাঙি থকা যাব ইফালে। গাইজ গোটেই ঘৰটো ভাঙি থকা গৈছে বৰ্তমান দাৱৰ লগত মাৰি মাৰি। এফালে টাঙন ইফালে দাম, অৱস্থা নাই। ৱাল দিলে বেৰাখন তাত মাৰিলে ভাঙি যাব চাগেচোন। এইফালে কণ্টিনিউছলি ভাঙি থকাই গৈ আছে। চ' গাইজ ফাইনেলি 40% কাম ডান, মানে এটা চাইডৰ এখন গোটেই বেৰাখন খুলকি দিয়া গ'ল। ইথানে গৈছে ওপৰত টিং খুলিবলৈকে কাৰণে। এইয়া মানে টিং খুলি থকা গৈছে। ৰুমৰ বস্তুবিলাক চব ওলাই অনা গৈছে ইয়াতে বাহিৰলৈ। এইগিলা টিভি ওল্ড টিভিটো, দেন এইবোৰ আইনাখন আগৰ। মই এতিয়া বৰ্তমান হাফ পেণ্টতে আছোঁ, পূৰা মানে ঘৰৰ মোচনত। এসোপা ইয়াতে থৈ দিয়া গৈছে, এইখন বিচনাখন। গোটেইবোৰ টিংবোৰ গোটেই খুলি দিব, মানে এইটো গোটেই ৰুমটো ধ্বংস আজি খতম কৰিহে দিব। চ' গাইজ এতিয়া মই যাবলৈ ৰেডি হৈ গ'লোঁ। ইথানে ডাইৰেক্ট যাওঁ আৰু মানে সোণাপুৰলৈকে। এনিৱেইজ গাইজ, আৰু বৰ্তমান অলপ আগতে চাওঁতে 802 ছাবস্ক্ৰাইবাৰ্ছ হৈছিল। আৰু বেছি নালাগে, আৰু 198 ছাবস্ক্ৰাইবাৰ্ছ লাগে গাইজ 1K হ'বলৈ। যোনে যোনে ব্লগটো মানে ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব, যদি কোনোবা ছাবস্ক্ৰাইব নকৰা মানুহ আছে। আৰু ড্ৰিম আছে মানে 1K কৰাৰ। হেল্প কৰিব গাইজ, আৰু ছাপোৰ্ট কৰিব যাতে জল্দি মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব পাৰোঁ। এনিৱেইজ গাইজ, আজিৰ পৰা কেইদিনমানৰ কাৰণে যাওঁ জেঠাইহঁতৰ ঘৰত থাকিবলৈকে কাৰণে। আৰু সেইখিনিত ক্লিপখিনিত চালে চাগে আপোনালোকে, লাইক মানে যিখিনি ঘৰত হৈছিলে এই ঘৰ ভাঙা কিবা কিবি, মানে অলপকৈ আৰু তুলিছিলোঁ। আৰু মোৰ ৰুমটো অনলি ভাঙি দিছে, মানে এতিয়ালৈকে আমাৰ পকী ঘৰ বনোৱা নাছিলে, অনলি মাটিৰে ঘৰ চলি আছিল। চ' উপায় নোহোৱা হৈ গ'ল। দেন
নোহোৱা মানে কি আৰু বনাই দিলে আৰু ঘৰটো আৰু মানে ঘৰ বনোৱাৰ কথা চলি আছিল চ' এতিয়া বনাই দিলে পইচা মাজতে মানে মেনেজ হোৱা নাছিল চ' দেৰি হ'ল বনাওঁতে পইচা গোটেই মোৰো কাৰণেও মানে বহুত বেমাৰ আজাৰ এক্সিডেণ্টৰ কাৰণে বহুত পইচা খৰচা কৰা গৈছিল সেইবাবে মানে বনাব পৰা নাছিল আৰু পটককৈ চ' আমাৰ DJ 4খন বা গ'ল এতিয়াই এতিয়া গাইছ একদম ফাৰ্ষ্ট টাইম মই যাওঁ সোণাপুৰলৈকে সোণাপুৰত গৈকে মানে মোৰ এয়া কি বুলি কয় মানে মোবাইলৰ চাৰ্জাৰ কেবুলডাল অলপ বেয়া হৈছে মানে আইফোনৰ মানে তেৰা বেকা কৰিকে দিল্লীহে চাৰ্জ লয় মানে মই পাৱাৰ বেংকত দি আছিলোঁ পকেটত ভৰাওঁতে মানে অলপ উল্টা পুল্টা হৈ গ'ল আৰু চ' চাৰ্জটো অলপ গণ্ডগোল হৈছিল তেৰা বেকা কৰিলেহে দিয়ে হয় কাৰণে এনিৱেজ গাইছ আজি বহুতখিনি কথা তেতিয়াৰ পৰা কৈ আহিছোঁ ফাৰ্ষ্ট টাইম অলপ চলপ বাকী গাইজ ব্লগটো এণ্ডলৈকে চাব যদি হয়তো গাইজ মই এতিয়া বৰ্তমান ডাইৰেক্টলি ফেষ্টিভেল চাবলৈকে কাৰণেও যাব পাৰোঁ যদি ফেষ্টিভেল চাবলৈকে যাওঁ দেন আপোনালোকে ব্লগত দেখা পাব আৰু চ' গাইজ এতিয়া কথা নকওঁ আৰু ডাইৰেক্ট চাই যাওক সোণাপুৰলৈকে চ' গাইজ কেবুলটো লৈ ল'লোঁ দেন এতিয়ানে চিধা যাওঁ নীলিমাৰ টেংকিত মাল ভৰাবলৈ চ' আগৰ কেইটি মামা চামা নাথাকিলে হ'ল আৰু কোচ মই ডিভি কিলাৰটো খুলি ৰাখিছোঁ মোৰ ডিভি কিলাৰটো খুলি ৰাখিলে অলপ ৰিক্সি হৈ থাকে না মানে চাউণ্ডটো অলপ বেছি হয় সেইবাবে অলপ ৰিক্সি লাগি আছে তেও যাওঁ ধৰা নিচিনা পালি আৰু নীলিমাৰ লগত ক'ত ধৰিব পাৰিব চাউণ্ডটো যিমান পাৰে কিমানে কম কৰি যাম গাইজ এইখিনি কথাত ডৰ লগতা হে আপোনকো চৰ্দি লাগি আছে গাইজ তাতে আৰু ঘৰৰ কাম কৰিলোঁ আজি মানে ধূলিবিলাক অঁতৰাওঁতে আৰু বেছি চৰ্দি লাগিব ধৰিছে গাইজ চ' গাইজ আগত এখন গাড়ী গৈ আছে মই দেখাই আছোঁ ক্ল'জ কৰা কিবা সেইটো দিছে মানে কিবা সেইটো খুন্দিয়াইছে গাইজ চ' গাইজ ইথানে দেখা পাইছে চাগে এখন গাড়ীখন মানে বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে এল্টো 800 নে কেটেন হয় মই ভালকৈ চিনি নাপাওঁ 02 AG S02 মানে মৰিগাঁৱৰ হৈ চাগে গাইজ এখন থানাৰ পৰা জাষ্ট ওলাইকৈ আনিছে গাড়ীখন ইয়াৰ পিছে পিছে গৈ আছোঁ ডাইৰেক্ট নীলিমাৰ টেংকিত মাল ভৰাবলৈ
ব্ৰিজৰ তলত ডিভিগলাৰ খোলা হৈ থাকিলে বঢ়িয়া লাগে চাউণ্ডটো লাইক চাৰিওপানৰ পৰা আহে না চ' কিবা এটা শুনিকে ভাল লাগে চ' গাইজ ফাইনেলি আহি পালোঁ আমি পেট্ৰল পাম্প এতিয়া নীলিমা কৰোঁ টেংকি ফুলটো কৰিব নোৱাৰোঁ তেও আৰু অলপ চলপ কিবা এটা ভৰাই দিওঁ যাতে কেইদিনমান চলি থাকে বিন্দাছকৈ যাতায়াতৰ তাত থকালৈকে ইফালে গাইজ 1000ৰ ফিউল আপ কৰিব কিমান টাইম বা লগাই আৰু গাইজ মোৰ ফিউল আপো হৈ গ'ল ইফালে এইটোও হৈ গ'ল এইফালে চিধা যাওঁ ফাৰ্ষ্টে জেঠাইহঁতৰ ঘৰলৈকে তাৰপিছত মানে আমাৰ ওচৰতে সোণাপুৰৰ আগত এখন জালুকবাৰী নামৰ ঠাই আছে য'ত বোলে ফেষ্টিভেল হৈ আছে যদি ইচ্ছা যায় চাবলৈ আহিম দেন আপোনালোককো অলপ দেখাবলৈ ট্ৰাই কৰিম আৰু ফেষ্টিভেলটো বাট ফাৰ্ষ্ট জেঠাইহঁতৰ ঘৰলৈকে যাই লওঁ নহ'লে বা মাদাৰহঁতে মানে মোকে গালি দিব আৰু মাহঁতে যে তই ক'ত ক'ত ঘূৰি ফুৰিছ তই এনেকা তেনেকা 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 নীলিমাৰ লগত আহিলে চবৰে ৰিয়েকশ্যনটো ভাল লাগে গাইজ চববিলাক মানুহে মানে ঘূৰি ঘূৰি চায় যাওঁ দিয়ক চ' গাইজ লৈ ল'লোঁ এয়া কিণ্ডাৰ জয় এণ্ড কেডবেৰী জেমছ চ' ইথানে চিধা যাওঁ আৰু জেঠাইহঁতৰ তাৰলৈকে বেগত ভৰাই লওঁ বস্তুখিনি চ' গাইজ এয়া চাব পাৰে নীলিমাৰ পিছৰ ছাইডটো খোলা হৈ থাকে কাৰণে কি হৈছে লাইক গোটেই চিটটো বোকা বোকা হৈ গৈছে গাইজ ইথানেতো আজি বৰষুণো দিয়া নাই তেও বোকা যদি বৰষুণ দিয়া হয় গাইজ গোটেই যোনে পিছত বহিব তাৰ আৰু পিছৰ ছাইড গোটেই খতম চ' গাইজ এতিয়া ডাইৰেক্টলি জেঠাইহঁতৰ ঘৰলৈকে যাওঁ দেন তাতে গৈকে লগ কৰি আছোঁ বাই বাই চ' গাইজ ফাইনেলি মই আহি পালোঁ জেঠাইহঁতৰ তাতে আগতেও দেখাইছোঁ ইয়াতে জেঠাইহঁতক মানে চাইছিলে চাগে বহুত দিনৰ আগতে এবাৰ দেখাইছিলোঁ চ' ইথানে ইয়াতে আছে আমাৰ জেঠাই পূৰা চাহ খাই আছে ইফালে জেঠুও পূৰা চাহ তাহ খোৱা হৈ গ'ল ধুনীয়াকৈ চাই আছে চ' ইফালে আৰু এটা জেঠাই ইফালে জেঠাই লাগে না বৰমাই লাগিব কিবা লাগিব জেঠাই লাগিব ন চ' বাকী ইফালে মুনুহঁতে ক'ত শুই আছে নেকি মুনুহঁতে বোলে শুই আছে চ' গাইজ অলপ দেৰিকৈ মুনুহঁতে উঠক আৰু পুনৰাটো আহি লওক তাৰপিছত দেখাই আছোঁ মানে আহি পাইছোঁ অলপ ৰেষ্ট কৰোঁ চাই থাকক গাইজ এতিয়া আমাৰ মুনু আহি পালে ইফালে মুনু লাজ কৰি আছে মানে লাইটটো দিলেও লাইটটো কি হ'ল ইফালে লাইটটো ইয়াতে পোহৰটো নাই ইফালেহে আছে ইফালেও লাইটটো নাই চ' ইফালে মুনু লাজ কৰি আছে মুনু ইফালে আহা তোমাৰ কাৰণে কিবা আনিছিলোঁ ইফালে আহা এইটো লাগিব আহা ইফালে নালাগে তোমাক টোপনিৰ পৰা উঠিছেহে গাইজ ইফালে বৌয়ে লাজ কৰিছে মানে কেমেৰাকেইটি চাবৰ কাৰণে চ' মানে কেমেৰাৰ আগত ওলাবৰ কাৰণে লাজ আৰু অলপ চলপ এয়া আগতে গাইজ মানে বহুতে শুই আছিল চ' দেখুওৱা নাছিলোঁ জেঠাইক দেখাইছিলোঁ আৰু জেঠাইকো দেখাইছিলোঁ নেকি না নেদেখালোঁ না নাছিল না দেখাব পালোঁ কি নাইবা চ' অলপ দেৰিকৈ দেখাই আছোঁ গাইজ মানে মুনুহঁতে লাজ কৰি আছে আৰু মুনুৰ টোপনিৰ পৰা উঠিছে না চ' মাইণ্ডটো মানে কাম কৰা নাই এতিয়া কি হৈছে ক'ত আছোঁ বুলিকে ভাবি আছে কি অলপ দেৰিকৈ দেখা পাব গাইজ
So guys, ইফালে বৌয়ে লগাই দি আছে মানে খেলা বস্তুটো এফালে মুনু পুৰা বহি লৈছে মুনু হাই কোৱা হাই দিয়া মুনু এইটো ইউটিউবত যাব মুনু ইউটিউব So ইপানে কিবা গাড়ী নে কি পাইছে খেলা বস্তুটোৰ ভিতৰে বৌয়ে লগাই দি আছে এতিয়া এইখন গাড়ীখন ৰেডি হৈ গ'ল হা কাপোৰ থৈ দিম দিয়া গাড়ীখন চলোৱাচোন কেনেকৈ চলে মুনু ফিং ভিং হিং নেকি মুনু তোমাৰ নামটো কি কৈ দিয়া মুনু তোমাৰ নামটো কি কৈ দিয়া কৈ দিয়া মুনু So guys মানে মই বহুত নম্বৰত আহিছোঁ so মোক চিনি পোৱা নাই so মানে অলপ লাজ কৰি আছে আৰু Anyways guys মই যাওঁ এটা ৰুমটোত য'ত মই এইখিনিকত বেগ চেগখিনিকত থৈ দিওঁগৈ মানে কাপোৰখিনিকত ইঠানে এইটোতে থৈ দিম ইয়াতে থৈ দিওঁ একেদিনৰ কাৰণে এইটো ৰুমটোৱে আৰু মানে ইয়াতে থাকিব লাগিব লেটছ দ্য ৰুম এটাই প্ৰব্লেম গাইজ চাব পাৰে ইয়াতে চাৰ্জিঙৰ কোনো অপশ্যন নাই চ' সেইটোৰ কাৰণে স্লাইটলি প্ৰব্লেম হ'ব পাৰে অলপ বাট একো নাই পাৱাৰ বেংক জিন্দাবাদ এনিৱেজ গাইজ এইটো ব্লগটো মই ইয়াতে সামৰণি মাৰি দিওঁ কজ এনেও দীঘল হৈয়ে যায় মোৰ ব্লগবিলাক বনাই থাকোঁতে চ' গাইজ নেক্সট ব্লগ ইয়াৰ পৰাই আকৌ ষ্টাৰ্ট হ'ব লাইক অহাকালি ইমান ষ্টাৰ্ট হ'ব নেক্সট ব্লগ আজি যদি যাওঁ যদি তাতে দেন তেতিয়াহ'লে যাম এতিয়া মুনু মানে আহিছে লাজতে আকৌ ওলাই যায় Anyways guys যদি ভিডিঅ'টো চাইকে ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এনেকৈ ব্লগ আনি থাকিম আগতকৈ যিমান যি নহওক মানে অলপ বেটাৰ কৰিব ট্ৰাই কৰি আছোঁ ইন ফিউচাৰলৈকে আৰু ট্ৰাই কৰিম আপোনালোকে জাষ্ট ছাপোৰ্ট কৰি যাব গাইজ এনিৱেজ টাটা বাই বাই